हेलो नमस्कार आशा কৰিছো সকলো কুশলে আছে মোৰো ভাল আজি মোৰ নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি ব্লগত মই আপোনালোকক আমাৰ ঘৰৰ একদম কিছু অন্যতম সদস্যৰ লগত চিনাকি কৰাই দিম যি আমাৰ ঘৰৰ সকলোৰে বৰ 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 মৰমৰ গতিকে ষ্টে টিউন এই জন দেখিছেনে শুই আছে যে তাৰ নাম লওঁতে উঠি গৈছে একেবাৰে হিৰো এয়া হৈছে ৰকি মই যে কৈছিলোঁ আমাৰ ঘৰৰ অন্যতম সদস্য কেইজনৰ লগত চিনাকি কৰাই দিম বুলি তাৰে এজন হৈছে আটাইতকৈ ডাঙৰ ৰকি বেটা ৰকি 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 Good boy. Sa chehra te dekhai dewe. Rocky. Ya hol amar Nevi. Sa go. I polai jabo khoise. Ma modern to dekhai tup di thoiso mane. He karone hi joa nai নহলে polai গল নে দিয়া লাগে আজা না খাও খাব ও খাব ইয়ো কেলে নাখায় খোৱা ইমান বেয়া পাইছা নে নাখায় খাব আহা টোপনি ভাঙি দিলো মই এনেতো চকলেট দিলে একদম টপক কৰে খায় আজি মানে টোপনি পৰা ভঙাই আনিলো মই শুই আছিলে বেচেৰা সেইকাৰণে মানে ইয়াতে শুই থাকাচোন এইটো খাই পিনে শুবা ই আকৌ আমাৰ ঘৰলৈ অহা এটা ষ্টৰি আছে ই নিজে আমাৰ ঘৰলৈ আহিছিলে যেতিয়া সি সৰু আছিলে most probably 2 months এনেকুৱা আছিলে 2 months 3 months এনেকুৱা আছিলে তেন্তে হেতু সময়ত সি নিজে আমাৰ ঘৰলৈ অহা মানে তেতিয়া ইয়াৰ ভৰি দুখন কিবা আছিলে ভঙা আছিলে মানে ভঙা মানে কি বাই বাৰ্থ বেয়া আছিলে ভৰি হাত এনেকৈ কিটা ইয়াৰ দাগ এতিয়াও আছে এইটো পাপাই প্লাষ্টাৰ কৰি মানে অকণ যত্ন ল'ব লগা হ'ল আৰু মানে সি আমাৰ ঘৰ নিজে ওলালেহি তাৰপিছত আমাৰ মৰম লাগি গ'ল তাৰপিছত ৰাখি দিলোঁ তাক তাৰপিছত প্লাষ্টাৰ কৰি দিলে প্লাষ্টাৰ কৰি সি প্ৰথমতে ঘৰৰে এটা চুকতে মানে গেৰেজৰ চুকত সি সদায় তাতে শুই থাকে আৰু তাৰপিছত প্লাষ্টাৰ কাটি দিলে তাৰপিছত মায়ে তাক ধুৱাইছে মানে একদম মানে 4 বা 5 বাৰ ধুৱাইছে তেতিয়াহে মানে তাৰ মানে গাৰ মানে কালাৰটো আচলটো ওলাইছে মানে ইমান লেতেৰা বেতেৰা হৈ আছিলে তাৰপিছত এতিয়া সি আমাৰ ঘৰৰ সবতকে ড্ৰামে বাজ বাহিৰত যদি বৰষুণ এটো পালো ওলাই পৰে ইয়াক কোচত ল'ব লাগিব বিজুলী ঢেৰেকণিটো সেইবোৰতো বাদেই দিয়ক অলপ যদি বৰষুণ পৰে তাৰপিছত বা অলপ বতাহ মাৰে কিবা এটা ঠং কৰিলে ক'বাত একদম কোচত আহি পিনে দৌৰে আৰু ইহঁতৰ ষ্টৰি আছে আমাৰ ৰকি যাক দেখালো প্ৰথম সি নেফি ছাগলী সোমালে একদম খেদিবলৈ দৌৰি যায় আমি ভাবোঁ ইহঁতি খামুৰি পেলালে দিগদাৰ হ'ব আমি পিছে যাওঁ তাৰপিছত দেখোঁ উল্টাই ছাগলীয়েহে সিহঁতক খেদিছে মানে সিহঁতি পলাই ঘৰলৈ গুচি আহে এই আপোনালোকে চিনি পাইছে মোৰ লাষ্ট ভিডিঅ'ত এখেতকে লৈ ফাৰ্ষ্ট ওলাইছিলোঁ ভিডিঅ'টোত হাই কৈ দিয়া চবলৈকে হাই কৈ দিয়া এনেকৈ হাই কৈ দিয়া হাই আই এম ডলি এয়া আমাৰ নেফি বাবাই এৰি থৈ গ'ল চকলেট আমাৰ এখেতক দি লাভ নাই ডলি এই বুঢ়ী মালিচ লাগে নি নকৰোঁ না বৰ নকৰোঁ কিমান কৰিম নকৰোঁ আৰু লাষ্ট দেই
দেখিছেনে কেনেকুৱা তাই টিকু টিকু আৰু নকৰো এখেত আকৌ কেণ্ডি বহুত কষ্টৰে মাতিছোঁ ওচৰত এওঁ এই মৰ্ডনৰ লোভতেহে আহিছে নহ'লে তেখেত নাহে দেখিছে চালু মাল এইটো আকৌ পোৱালিৰে ডিষ্টাৰ্ব দি আছে আৰে ৰ শান্তি হেৰ আৰাম ল এইয়া হ'ল আমাৰ কেণ্ডি চাওঁ ভালকৈ দেখাই দিয়া চেহেৰাটো এবাৰ তোমাৰ লিপছটো দেখাই দিয়া তোমাৰ লিপছটো ये कैंडी मुझे दे दे कैंडी ये कैंडी मुझे दे दे कैंडी চুমুটা দিবলৈ দিয়া মৰম কেণ্ডি বেবী উফ ৰাম লোভৰ পানী ওলাই গৈছে হেৰ লিটিৰি फूलों का तारों का सबका कहना है 1000 में मेरी बहना है सारी उम्र हमें संग रहना है फूलों का तारों का सबका कहना है মাক চাই পুতেক বুলি কথা এটা আছে যে এটা চাবদে কোন আহিব মোৰ ওচৰলৈ এনেকৈ আহিলে নহ'ব নহয় চবকে চিনাকি কৈ দিওঁ মোৰ মৰমৰ চকুটো ইমান কটো উঠ ये देखिए टुक टुक आई टुक 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 तुम्हें मॉडर्न खाबा नी पूरा मॉडर्न खाबा नी ए टुक टुक হৈছে আমাৰ কেণ্ডিৰ বাচ্চা কেণ্ডিয়ে 4টা পোৱালি একচুৱেলি মানে তাই বেমাৰ হৈছিলে সেইকাৰণে তাই মানে পেটত পোৱালিবোৰ বেলেগ বাকিবোৰ ঢুকাই থাকিলে কিন্তু 4টা থাকিলে তাৰে আকি 3টা এনেকৈ ঘৰে ঘৰে দিয়া হ'ল আৰু এবাৰ ফাৰ্ষ্ট টাইম বেবী দিছে তাই ঘৰতে ৰাখিলোঁ আৰু বহুত কষ্ট হয় ভাবকচোন 3 বেলা 3 সাঁজ সিহঁতৰ কাৰণে বনাই থকা ডেইলি আৰু মাংস নিদিলে ভাতে নাখায় চাও ইমান তললৈ মুখখন কৰি আছ দেখাই নাই আমি গোটেইকেইটাই ঘৰখন এৰি কোনোদিন যাব নোৱাৰোঁ কোনোবা নহয় কোনোবা থাকিবই লাগে কুকুৰকেইটাৰ লগত সেইবোৰ কিন্তু আৰু মাইনাছ পইণ্ট যিমান আছে প্লাছ পইণ্ট তাতকৈ বহুত বেছি আছে বুজিছে আই উৎপতীয়া উৎপাত কেলে এয়া হ'ল মাইনা মোক ইমান নামাতে তাই মুড লাগিব মানে মাতিবলৈ এনেকুৱা নকৰিবি ৰ তাই মানে নখকেইটা মানে যিমানহে দীঘল মানে খালী হাতেদি ধৰিলে মানে এই আকবাক ঢেৰ লাগি যায় হয়নে হাই বুলি মাইনা আমাৰ ঘৰত অহা 7-8 বছৰমান হ'ল হয়নে 7-8 বছৰ হ'লনে মানে পাপাই যেতিয়া তাই আহিছিলে একেবাৰে একো নাছিলে ইমানটি অকণমানি অকল মানে ছালকণ আৰু জিঅ'টো ধপ ধপ কৰি আছে সেইটো দেখিছোঁ আৰু ঠোঁটটো আছে বডিটো বেৰ বডি একো নাই নুমচুম আৰু এইটো বুকুখন মানে এনেকৈ থপ থপ কৰি থাকে আৰু সিমানেই আছে পাপাই মানে তাইক ৰাস্তাৰ পৰা পাই লৈ আহিছিলে
ক'ৰবাত গাঁৱৰ ফালে কিবা কামত গৈছিলে কিবা কেছ কৰিবলৈ তেতিয়া দেখিছে সৰু সৰু ল'ৰা ছোৱালীবিলাক গছৰ পৰা এনেকৈ মানে পোৱালি আনি পিনে সিহঁতি মানে বাটুল গুটি নিচিনাকৈ খেলি আছে পাপাই ভাবিলে এনেকৈতো খেলি থাকিলে সৰু ল'ৰা ছোৱালী সিহঁতি নাজানেও ধেমালি বুলি ভাবিছে ভাটৌ চৰাইটোতো মৰি থাকিব গতিকে পাপাই ক'লে তোমালোকক মই চকলেট খাবলৈ পইচা দিম তোমালোকে মোক ভাটৌ পোৱালিটো দিবা নেকি তেতিয়া তাহাঁতি দি দিলে পাপাই তেনেকৈ লৈ আহিলে আৰু তেনেকৈ আমি এইক চামুচেৰে অকণ অকণ কিবা কিবি খুৱাই আজি ইমান ডাঙৰ কৰি দিলোঁ ন এই ভাগৰ এজনী একচুৱেলি পাৰ্টনাৰো আছিলে হা তাই মিঠু আছিলে নামটো তাই ৰিচেণ্টলি যোৱা বছৰ ডিচেম্বৰৰ 30 তাৰিখে তাই ঢুকালে বৰ মৰমৰ আছিলে তাই পেৰাকিট যে কয় পেৰাকিট আছিলে বৰ ধুনীয়া আছিলে তাই বয়স হৈ ঢুকাইছে মানে লাহে লাহে ক্ৰমান্বয়ে ক্ষীণাইলে ছাল মানে হেয়াৰবোৰ সৰি তেনেকৈ আৰু লাষ্টত আৰু ঠাণ্ডা দিন আছিলে ঠাণ্ডাও পালে চাগে হয়তো ঢুকাই আছে ৰাতিপুৱা আমি দেখিছোঁ মায়ে দেখিছে এয়া তাতে পাছত অকলশৰীয়া মিঠুৱে কি কৰিছিলে আগতে এক নিজে খুৱাই দিয়ে তাইক নিজে ঠোঁটত ল'ব তাৰপিছত এক খুৱাই দিয়ে মিঠু ঢুকোৱাৰ পাছত তাই বহুত দিন নিজে খাবই নাজানিলে আমি তাইক চামুচেৰে লৈ মিঠুৱে যেনেকৈ খুৱাই তেনেকৈ আমি ডেইলি মানে তাইক তেনেকৈ খুৱাওঁ ৰাতিপুৱা দুপৰীয়া গধূলি ৰাতি সদায় মানে চামুচেৰে তাইক খুৱাই মানে ডাঙৰ কৰিলোঁ খুটিব লৈছিলে নেকি মোক তাৰপিছত এতিয়া জনা হ'ল এতিয়া আমি ভাত খাওঁতে লগতে লৈ লওঁ ডাইনিং টেবুলতে তাৰপিছত আমি ইফালে খাই থাকোঁ আমাৰ পৰা ভাত অকণমান এনেকৈ দি দিওঁ তাই প্লেটত তাৰপিছত তাই খাই থাকে হয়নে মাইনা অকণমান চেহেৰাটো দেখাই দিয়ে আকৌ তেতিয়াহে ভাল পাব চবেই হয়নে আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমাৰ ঘৰৰ সদস্যসমূহ যোন আমাৰ অন্যতম সদস্য ৰক্ষী নেফি ডলি কেণ্ডি টুকটুক মাইনা ইহঁতে যাতে সুস্বাস্থ্যকৰ হৈ থাকে আৰু ইহঁতি দীৰ্ঘায়ু হয় যাতে প্ৰে কৰিব মইতো প্ৰে কৰিও থাকে যাতে মোৰ আয়ুস সিহঁতক লাগি যাওক এতিয়া আমাৰ ভিডিঅ'টো এণ্ড কৰোঁ হ'বনে মাইনা চবকে বাই দি দিবা নাই মতা তাই আজি মাৰ লগতহে বেছি কথা পাতে মাৰ লগতহে বেছি দুষ্টি অ' মা মাতি থাকিব মিঠু নাইকিয়া হ'ল মিঠুক মিঠু মাতি থাকিব মানে এই লগতে মানে মিঠু এতিয়াও মানে আমাৰ মাজত জীয়াই আছে বেছে হয়নে মাইনা এতিয়া মই সকলোকে বিদায় মাগিছোঁ যদি মোৰ ব্লগটো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব থেংক ইউ বাই